সমগ্ৰ দেশতে এবাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হ'ব। সংসদৰ শীতকালীন অধিৱেশনত এই কথা ঘোষণা কৰিছে দেশৰ গৃহমন্ত্ৰী অমিত শাহে। অসমতো পুনৰ এনআৰচি হ'ব বুলিও মন্তব্য কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে। ইপিনে এনআৰচিৰ পৰা বাদ পৰা লোকসকলে বিদেশী ন্যায়াধিকৰণৰ কাষ চাপিব পাৰিব। সমগ্ৰ দেশজুৰি হ'ব এনআৰচি, অসমতো পুনৰ হ'ব এনআৰচি। সংসদত ঘোষণা গৃহমন্ত্ৰী অমিত শাহৰ। বুধবাৰে ৰাজ্যসভাত সাংসদ ৰিপুণ বৰাই উত্থাপন কৰে এনআৰচি বিষয়ে গুৰুত্বপূৰ্ণ প্ৰশ্ন। এনআৰচিৰ পৰা বাদ পৰা 19 লাখ লোকৰ পৰৱৰ্তী ব্যৱস্থা সন্দৰ্ভত প্ৰশ্ন কৰে। I want to know from the Honorable Home Minister that as per the provision of the Supreme Court, those whose names are left out from the NRC, these people have to go for appeal in the Foreigners Tribunal. Now I want to know from the Honorable Home Minister in Assam, 19.6 lakhs persons' name have been missing, has been dropped from the NRC. But 4 months have passed. So this appeal for appeal, no action has been taken. No foreigners. What is your question? No, so this appeal purpose for this appeal provision have not started till in Assam. Okay. ইয়াৰ উত্তৰত গৃহমন্ত্ৰী অমিত শাহে কয়, এনআৰচিৰ পৰা বাদ পৰা লোকসকল বিদেশী ন্যায়াধিকৰণৰ কাষ চাপিব। অসম চৰকাৰে প্ৰয়োজনীয় সহায় কৰিব। সমগ্ৰ ভাৰতবৰ্ষতে হ'ব এনআৰচি। जितने भी लोगों के नाम एनआरसी के अंदर समाहित नहीं हुए ड्राफ्ट जो लिस्ट बाहर पड़ी थी इसमें वो सभी को ट्रिब्यूनल में जाने का अधिकार है। असम के अंदर हर तहसील के अंदर দেশজোৰা এনআৰচি হোৱাৰ সময়তে অসমতো আকৌ এনআৰচি হ'ব বুলি গৃহমন্ত্ৰী অমিত শাহে স্পষ্ট কৰিছিল। এনআৰচিৰ লগত ধৰ্মৰ কোনো সম্পৰ্ক নাই, কোনো ধৰ্মৰ লোকে চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলিও সদনত স্পষ্ট কৰি দিয়ে অমিত শাহে। অমিত শাহৰ এই ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে। নেশ্যনেল ডেস্ক, আসাম টক্স। সমগ্ৰ দেশতে এনআৰচি প্ৰযোজ্য হওক। নাগৰিকপঞ্জী উন্নীতকৰণত চৰকাৰৰ সদিচ্ছাৰ অভাৱ, এনআৰচিৰ ত্ৰুটি বিচ্যুতি আছে। ফলাফলত আছু সুখী নহয়। উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। অসম চুক্তিৰ আধাৰত নাগৰিকপঞ্জীৰ উন্নীতকৰণ হ'ব লাগে। সমগ্ৰ ভাৰতত এনআৰচি হোৱাটো বিচাৰে। ৰাজ্যিক ভিত্তিত মডেলিটি ভিন্ন হ'ব পাৰে। অসমৰ এনআৰচি অসম চুক্তিৰ আধাৰত হোৱাটো বিচাৰোঁ। কেবক বিৰোধ কৰোঁ। কেবৰ জৰিয়তে এনআৰচি গুৰুত্বহীন কৰিব খোজা পদক্ষেপ বন্ধ কৰিব লাগে বুলি মন্তব্য কৰিছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অসমৰ কাৰণে নতুন বিষয় নহয়। 1951 চনতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হৈছিল। সেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকে উন্নীতকৰণৰ কাৰণে আমি দাবী জনাই আছিলোঁ। আৰু অৱশেষত অসম চুক্তিৰ আধাৰত আইনৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম আৰম্ভ হ'ল। উচ্চতম ন্যায়ালয়ৰ নিৰৱচ্ছিন্ন তদাৰকত এই কাম চলিল। ফলাফল যিটো পালোঁ সেই ফলাফলটোত আমি ছাত্ৰ সন্থা বা অসমৰ ৰাইজ সুখী নহয়, কিন্তু তাত যিসমূহ ত্ৰুটি আছে নিৰাময়ৰ কাৰণে আমি উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছোঁ। আৰু অহা 26 নৱেম্বৰ তাৰিখে শুনানি হ'ব। আৰু আমাৰ দৃঢ় বিশ্বাস উচ্চতম ন্যায়ালয়ে অসমৰ ৰাইজক এই বিষয়ত ন্যায় দিব। আৰু সমগ্ৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হ'বই লাগে, এইটোতো আইনত কোৱাই আছে। আৰু আমি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কথা কৈ আছোঁ, বহু বছৰ ধৰি কৈ আছোঁ। ৰাজ্যভিত্তিক মডেলিটি বেলেগ হ'ব পাৰে, কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কথা কৈ থকা হৈছে। গোটেই ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ নিয়ম আছে, ইতিমধ্যে আইনত দিহা আছে। আৰু তাত কোৱা আছে যে ঘৰে ঘৰে গৈ গণনা, হাউচ টু হাউচ ইনমিনেশ্যন কৰি ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হ'ব। ঘৰে ঘৰে গৈ গণনা কৰিব, নাম সংগ্ৰহ, তথ্য সংগ্ৰহ কৰিব, তাৰ ভিত্তিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হ'ব। অসমৰ ক্ষেত্ৰত নিয়মটো সুকীয়া। ৰাইজৰ পৰা আবেদন ল'ব, আবেদনত যিবোৰ তথ্য পোৱা যাব সেই তথ্যৰ ভিত্তিত 51 চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, 71 চনৰ ভোটাৰ তালিকাৰ ভিত্তিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হ'ব। স্পেচিয়েল প্ৰভিজন ফৰ দি ষ্টেট অফ আছাম বুলি আইনৰ অধীনৰ ৰুলত নিয়মত লিখাই আছে। গতিকে আমি বিচাৰোঁ অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ গোটেই বিষয়টো অসম চুক্তিৰ আধাৰত আইনৰ আধাৰত হ'ব লাগে। উচ্চতম ন্যায়ালয়ৰ নিৰৱচ্ছিন্ন তদাৰকত চলি আছিল, সেই কামটো উচ্চতম ন্যায়ালয়ৰ তদাৰকত সম্পূৰ্ণ হ'ব লাগে, যাতে এখন অবৈধ বাংলাদেশীৰ নামমুক্ত শুদ্ধ এনআৰচি পাবলৈ সক্ষম হওঁ। নাই, প্ৰথম কথাটো হ'ল যে গোটেই ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কেতিয়াবাই হ'ব লাগিছিল, আইনত লিখাই আছে, হোৱা নাই, হ'ব লাগে। যেনেকৈ আমি উত্তৰ পূৰ্বাঞ্চলত ছাত্ৰ সংগঠনে বিচাৰি আছোঁ যে নেচয় যে উত্তৰ পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হ'ব লাগে, বহুত বছৰ ধৰি বিচাৰি আছোঁ। ৰাজ্যভিত্তিক মডেলিটি বেলেগ হ'ব পাৰে, কিন্তু হ'ব লাগে। কিন্তু অসমৰ ক্ষেত্ৰতো সুকীয়া, অসমৰ ৰাষ্ট্ৰীয় নাগৰিক আছেই। অসমৰ কাৰণে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী নতুন কথা নহয়, 1951 চনতে প্ৰস্তুত হৈছে, সেইখনকে উন্নীত হ'ব লাগে। সেই উন্নীত কৰিবৰ কাৰণে অসম আন্দোলনৰ সময়ৰ পৰা আমি দাবী কৰি আছোঁ। কৰি থকাৰ পিছত ইতিমধ্যে সিদ্ধান্ত হ'ল, উচ্চতম ন্যায়ালয়ৰ তদাৰকত গোটেই কামটো হৈছে।
আইন আৰু অসম চুক্তিৰ গোটেই বিষয়টোৰ আধাৰত এতিয়া আমি ফলাফলত সন্তুষ্ট হোৱা নাই, ত্ৰুটি আছে, এইবোৰ নিৰাময়ৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন কৰিছোঁ। এতিয়া 26 তাৰিখে শুনানি হ'ব, আমি আশা কৰিছোঁ উচ্চতম ন্যায়ালয়ৰ তদাৰকত এই বিষয়টোত আমি ন্যায় পাবলৈ সক্ষম হ'ম। আমি বাংলাদেশীৰ নামমুক্ত এখন শুদ্ধ NRC বিচাৰি আছোঁ আৰু উচ্চতম ন্যায়ালয়ৰ তদাৰকত অসম চুক্তি আৰু আইনৰ আধাৰত সেই ফলাফল পাম বুলি আমি আশা কৰিছোঁ আৰু উচ্চতম ন্যায়ালয়ৰ ওপৰত আমি বিশ্বাস ৰাখিছোঁ। কেবটো আনিম বুলি কৈছে, কেব আনিব সমান্তৰালভাৱে NRC উন্নীতকৰণ কৰিব, গতিকে NRC প্ৰক্ৰিয়াটো বুমেৰাং কৰা এটা প্ৰথম কথা যে অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া, অসম চুক্তিক উলংঘা কৰি আনিব খোজা কেবক আমি ছাত্ৰ সন্থা 30টা জনগোষ্ঠীয় সংগঠন নেছো আমি বিৰোধিতা কৰি আমাৰ কৰ্মসূচী আমি অব্যাহত ৰাখিম আৰু কেন্দ্ৰীয় চৰকাৰে কেবৰ জৰিয়তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক অসাৰ কৰিবলৈ যদি ব্যৱস্থা লৈছে সেইটো বন্ধ কৰিব লাগিব। তাৰপিছত বিষয় হ'ল দুটা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সমগ্ৰ দেশজুৰি তেওঁ উন্নীতকৰণৰ কথা কৈছে। সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হ'ব লাগে আৰু আমি ছাত্ৰ সন্থা ইতিমধ্যে আমি দাবীয়ে উত্থাপন কৰিছিলোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হ'ব লাগে, কাৰণ উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজ আটাইতকৈ অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ পৰা আক্ৰান্ত। সেইকাৰণে অসমত এখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আছেই, কিন্তু আন ৰাজ্যসমূহত তেওঁলোকৰ নিজা নিজা সুকীয়া মডেলিটি লৈ সেই ৰাজ্যসমূহতো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ হ'ব লাগে বুলি ছাত্ৰ সন্থা উত্তৰ পূব ছাত্ৰ সংগঠনে ইতিমধ্যে দাবী জনাইছে। কিন্তু অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ইতিমধ্যে আছে, 51 চনত এখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আছে আৰু সেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনৰ মৰ্মে সময়ে সময়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰিব লাগিছিল। চৰকাৰে নকৰিলে ৰাজনৈতিক সদিচ্ছাৰ অভাৱৰ কাৰণে আৰু এই বিষয়টোক লৈ তেখেতসকলৰ যিটো ৰাজনীতিকৰণ কৰাৰ যিটো ইচ্ছা আছিল তাৰ কাৰণে তেওঁলোকে নকৰিলে। অৱশেষত এটা গোচৰৰ আধাৰত উচ্চতম ন্যায়ালয়ে এই বিষয়টো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াত তেওঁলোকে হাত দিলে। তেওঁলোকৰ তদাৰকত তেওঁলোকৰ নিৰ্দেশনাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া চলিল আৰু অসম চুক্তি মৰ্মে চলিল। গতিকে আমি ছাত্ৰ সন্থাৰ আগৰ পৰাই দাবী অসম চুক্তি মৰ্মে আৰু অসম চুক্তি মৰ্মে হোৱা নাগৰিকত্ব আইনৰ এটা সুকীয়া ৰুলৰ আধাৰত এই উন্নীতকৰণ প্ৰক্ৰিয়া হ'ব লাগে। এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ তদাৰকত হোৱাৰ পাছত আমি যিখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পালোঁ, সেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পোৱাৰ পাছত আমি ছাত্ৰ সন্থাই আমি ইতিমধ্যে কৈছোঁ যে আমি সুখী যিহেতু নহয়, ত্ৰুটি বিচ্যুতি যথেষ্ট থকাৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু তাৰ নিৰাময় বিচাৰি ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছোঁ আৰু শপতনামাও দাখিল কৰিছোঁ, যাৰ শুনানি অহা 26 তাৰিখে উচ্চতম ন্যায়ালয়ত হ'ব। গতিকে আমি 26 তাৰিখলৈকে আমি অপেক্ষা কৰিছোঁ। উচ্চতম ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আছে, বিশ্বাস আছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা তদাৰকত এই কাম কাজ চলি আছে আৰু আমি ছাত্ৰ সন্থাই আমি দাবী জনাওঁ, আমি বিচাৰোঁ যে অসম চুক্তি মৰ্মে আৰু নাগৰিকত্ব আইনৰ যি ৰুলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অসমত উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ গোটেই আধাৰ তৈয়াৰ কৰিছে, সেই মৰ্মে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া হ'ব লাগে আৰু অহা 26 তাৰিখে উচ্চতম ন্যায়ালয়ৰ শুনানিয়ে এই সম্পৰ্কত এটা ভৱিষ্যতৰ ৰূপৰেখা তৈয়াৰ কৰিব। সেই সম্পৰ্কত